হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে লৈছোঁ অসমীয়াৰ কিছুমান কমন কুৱেশ্যন লৈছোঁ তোমালোকৰ বাবে, যোনখিনি 23 তাৰিখে যোনখিনি মেট্ৰিকত হ'বলগীয়া আছে 23 ফেব্ৰুৱাৰী, সেইখিনি তোমালোকৰ বাবে বহুত কমন কুৱেশ্যন কেইটামান লৈ আহিছোঁ মই বাছি। তো প্ৰথম কুৱেশ্যন চোৱা, নামঘোষা কি নামঘোষা অন্য কি নামেৰে জনা যায়? হাজাৰী ঘোষা। এইটো তোমালোকে ভালকৈ মনত ৰাখিবা। তাৰপিছত দৃষ্টান্তৰ অৰ্থ কি? জেতুকা পাতৰ দৰে উপন্যাসখনৰ ৰচক কোন? তাৰপিছত জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? একদম ভালকৈ মন দিবা। চন্দ্ৰভৰা সুমধুৰ টান কোনে ধৰিছে? এই কুৱেশ্যনটো ভালকৈ মনত ৰাখিবা। লগতে তোমালোকে যোনটো 7 নম্বৰৰ ক দেখিছা, অসমৰ হেংদাং জিলিকিল বুলি আছে যে, অসমৰ হেংদাং ক'ত জিলিকিছিল? সেইটো এটা কুৱেশ্যন আহিব পাৰে। নেক্সট কুৱেশ্যন চোৱা, ৰচনা কেইখনমান চাব লাগিব তোমালোকে। দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, সেইটো চাবা তোমালোকে। তাৰপিছত অসমত খেলা ধূলাৰ বিকাশ আৰু গ্ৰন্থমেলা, এইকেইটা তোমালোকে ভালদৰে চাবা। নেক্সট তোমালোকৰ কুৱেশ্যন আছে, তলত যিকোনো 3টা প্ৰশ্নৰ চমু উত্তৰ লিখা। এই চমু উত্তৰকেইটা আহিব পাৰে, কমন আহিব পাৰে। প্ৰথমতে চোৱা, হেমচন্দ্ৰ গোস্বামী দেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? এইটো এটা আহিব পাৰে। তাৰপিছত নেক্সট, ভট্টদেৱ কাৰ ওচৰত চৰণ লৈছিল? সেই ওপৰৰ গ নম্বৰ যোনটো লিখা আছে সেইটো তোমালোকে আহিব, সেইটো তোমালোকে ভালকৈ চাবা। তাৰপিছত নেক্সট কুৱেশ্যন আহিব পাৰে এইটো, নামঘোষা কি নামেৰে জনা যায়? এইটো মই অথনিও কৈছিলোঁ, নামঘোষা আৰু কি নামেৰে জনা, এইটো এটা অথনিতে কৈছিলোঁ। তাৰপিছত আদম মানে কি? এইটো এটা কুৱেশ্যন আহিব পাৰে, ভালদৰে চাই ল'বা। তাৰপিছত বৰগীতৰ 3টা লক্ষণ, এইটো এটা কুৱেশ্যনটো অহাটো বহুতে এইটো মানে কমন কুৱেশ্যন হয়, এইটো মানে প্ৰত্যেক বছৰে মানে অহা চান্স থাকে, এইটো আহেই প্ৰত্যেক এক্সামতে আহেই অসমীয়াৰ। তাৰপিছত চমুটোকা লিখিব আহিব পাৰে, ব্ৰজবুলি ভাষা, আজান ফকীৰ আৰু জিকিৰ আৰু বৰগীত। এই চাৰিটা চাই গ'লে হ'ব, ইয়াৰ পৰা যিকোনো এটা হ'লেও তোমালোকে আহিব পাৰিবাই চমুটোকা। তাৰপিছত মূল ভাৱ তোমালোকে চাবা, বৰগীত আৰু মই অসমীয়া চাব পাৰিবা, ইয়াৰ পৰা এটা হ'লেও যিকোনো কমন আহিব। তোমালোকে দুখন যদি মুখস্থ কৰা, বৰগীত নহ'লে জিকিৰ, ঠিক আছে, বৰগীত নহ'লে জিকিৰ মুখস্থ কৰিলে যিকোনো এখন আহিব, নহ'লে মই অসমীয়া, এই 3খনৰ ভিতৰত এখন আহাটো একদম কনফাৰ্ম আছে, ঠিক আছে। তাৰপিছত সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? এইটো এটা কুৱেশ্যন আহিব। তাৰপিছত জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? সেই বৰগীত জনাব কুৱেশ্যনটো, ঠিক আছে। তাৰপিছত হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল? এইটো এটা কুৱেশ্যন আহিব। ছৈয়দ আব্দুল মালিকৰ যিকোনো এখন কবিতা পুথিৰ নাম, এইটো এটা কুৱেশ্যন আহিব পাৰে। তাৰপিছত সেই 19 নম্বৰ কুৱেশ্যন, লেখক থকা তেহৰাণৰ হোটেলখনৰ নাম কি আছিল? এই এটা কুৱেশ্যনটোত আহিব পাৰে, তোমালোকে ভালকৈ চাবা। তাৰপিছত গ নম্বৰ কুৱেশ্যন, অৰুণিমা সিংহাই কেতিয়া এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল? এইটো এটা কুৱেশ্যন আহিব পাৰে, ঠিক আছে। নেক্সট কুৱেশ্যনলৈ মই গৈ আছোঁ। নেক্সট কুৱেশ্যন আছে, চিকিৎসাৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? এইটো এটা কুৱেশ্যন আহিব পাৰে। নেক্সট, ব্ৰজবুলি ভাষাৰ 2টা বৈশিষ্ট্য, জিকিৰ কাক বোলে, এইখিনিতে চাই ল'বা তোমালোকে, ঠিক আছে। তাৰপিছত নেক্সট, সজাৰ মইনাটি অনেক যুগুতি, দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি, এটা ভাৱ বিশ্লেষণ কৰিব দিছে। এই বিশ্লেষণটো তোমালোকে ভালদৰে চাই ল'বা, যাতে এইটো পৰীক্ষাত আহিব পাৰে। তো আজিলৈ ইমানে। যদি তোমালোকে কিবা আজি বুজি নাপোৱা তেনেহ'লে মোক কমেণ্টত জনাবা। আৰু নেক্সট আৰু এটা পাৰ্ট পাবা তোমালোকে অহা কালিলৈ, সেইটো তোমালোকে চাই ল'বা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, সেইটো পাই যাবা। আৰু তোমালোকে মোৰ হোৱাটছআপ যোনটো গ্ৰুপ আছে তাত জইন হ'ব পাৰিবা, মই লিংক দি দিম, তাত তোমালোকে জইন হৈ ল'বা, যোনে নাই তাত তোমালোকে আপডেট পাই থাকিবা। তো আজিলৈ ইমানে, তো থেংক ইউ।